আছে সব ভালে আছে তো শুই পেলাই উঠিলোঁ এতিয়া এই দিনটো ভাল হয় ৰাতি বৰষুণ দিছিলে কালি বহুত গৰম আছিলে এই দুদিন অলপ এতিয়া যাওঁ ব্ৰাছটো কৰিলোঁ গাখীৰ চাহ খাব নালাগে বেয়া হয় গাখীৰ চাহ খালে গাখীৰ চাহ যিমান খাব বেমাৰী মানে হয় সদায় গ্ৰীণ টি আৰু লাল চাহ খাব পানী বইল হৈ আছে খালে ভাল ৰাতিপুৱা গাখীৰ চাহ নাখাব ৰাতিপুৱা আপোনালোকে গাখীৰ চাহ খালে বহুত বেয়া গেছৰ প্ৰব্লেম হয় আৰু বেলেগ প্ৰব্লেম হয় লাল চাহ খাব বা গ্ৰীণ টি খাব আপোনালোকে এতিয়া মই বহিছোঁ মোৰ ঘৰৰ বাৰান্দাত বহি আছোঁ এটা গছ দেখাই আছোঁ মই আপোনালোকক আমাৰ ঘৰত এইটো গছ আছে এইটো হ'ল মানি প্লেণ্ট এইটো লগালে বহুত ভাল আপোনালোকে চবেই লগাব এই গছটো এইটো লাকি পেন বুলি হয় জানো এইটো গছটো কেলে লগায় সেইকাৰণে লগাইছোঁ আৰু গছটো এইটো ভাল বুলি কয় চাওক কি লাকি হয় মোৰ কাৰণে আজিৰ দিনটো বহুত ধুনীয়া ঠাণ্ডা ঠাণ্ডা হৈ আছে অকণমান ৰাতিপুৱা বৰষুণ দিছিলে আকাশটো বহুত ধুনীয়া হৈ আছে বৰষুণ আকৌ আহিব এনেকুৱা লাগি আছে চাহ তাহ খালোঁ আৰু এতিয়া অকণমান ওপৰত যাওঁ বিল্ডিঙৰ ওপৰত ঠাণ্ডা হাৱা খাবলৈ ৰাতিপুৱা ওপৰত উঠিলে ভাল লাগে ঠাণ্ডা হাৱা বতাহ মাৰি থাকে ভাল লাগি আছে ৰাতিপুৱা বৰষুণ দিওঁতে ঠাণ্ডা লাগি আছে আহি গ'লো ওপৰত বাহ সেইফালে ইমান ধুনীয়া লাগিছে চাওক বাহ ভিউটো ইমান ধুনীয়া লাগিছে ৰাতিপুৱা
গছে গছ গ্ৰীণ সেউজীয়া পথাৰ এইটো আমাৰ পথাৰ এইটো আমাৰ বাঁহগছ এইটো ঔটেঙা আমি খাওঁ ঔটেঙা বহুত ভাল লাগে খাবলৈ আৰু দিনটো আজি ইমান ধুনীয়া হৈছে নহয় ৰাতিপুৱা বৰষুণ দিছে বুলিয়ে সেইটো আমাৰ মাৰ্কেট হাৰমতি এতিয়া লকডাউনৰ কাৰণে বন্ধ আছে লকডাউন কৰিলে মই দেখাম এখন বজাৰখন আজিৰ কাৰণে ইমানটোৱে সৰু এটা ভিডিঅ' বনালোঁ ৰাতিপুৱা কি কৰোঁ মই নেক্সট ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো দীপ ব্লগছ এণ্টাৰটেইনমেণ্ট আৰু ক্লিক কৰিব মোৰ বেল বাটনটো অ'কে বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত